হেল্ল' গাইজ, আজি মই পুঠি মাছ বনাম। পুঠি মাছ এয়া আনিছোঁ, বাছি লৈছোঁ। জলকীয়া, পিঁয়াজ, ধনিয়া আৰু বিলাহী কাটি ৰাখিছোঁ। এতিয়া আমি কেনেকৈ বনাম চাওকচোন। ৰঙালাও, কচু আৰু আলু দি আৰু মচুৰ দালৰ লগত বনাম। এয়া মচুৰ দাল মই বইল কৰিবলৈ বহাই দিলোঁ। মচুৰ দাল আমাৰ বইল এতিয়া হৈয়ে যাব। এতিয়া মই কেৰাহী গৰম দি দিছোঁ। কেৰাহীত মিঠাতেলো দি দিছোঁ। মিঠাতেলখিনি দিয়াৰ পিছত গোটেই মাছখিনি দি ফ্ৰাই কৰিছোঁ। ইয়াতে মই নিমখ হালধিও দি দিছোঁ ফ্ৰাই কৰোঁতে। এতিয়া আমাৰ ফ্ৰাই কৰা হৈ গ'ল। জলকীয়া আৰু পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভালকৈ ভজাৰ পিছত মই চব্জিখিনি গোটেইখিনি দি পিনি ভালকৈ ইয়াক 10-15 মিনিট ভাজিম। আমাৰ ভজা হৈ গৈছে। এতিয়া বিলাহী আৰু ধনিয়াও দি পিনি ইয়াকো 5 মিনিটমান ভাজিম। ভাজাৰ পিছত আমি বইল কৰা ডালখিনি ইয়াত গোটেইখিনি দি দিম। এতিয়া আমাৰ ডালখিনি দিয়াৰ পিছত মাছখিনি দি ইয়াক 15-20 মিনিট ভালকৈ উতলাম দেই। আৰু এতিয়া আমাৰ মাছৰ তৰকাৰী ৰেডি। এয়া 15-20 মিনিটৰ পিছত চাওক কিমান ধুনীয়া হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।